ফ্ৰেণ্ডছ, এয়া চাওক আপোনালোকৰ আগত মই দেখাইছোঁ কাবেলি বুটৰ তৰকাৰী। কাবেলি বুট লৈছোঁ, আলু দুটা, বিলাহী দুটা, আদা নহৰু পেষ্ট আৰু এটা পিঁয়াজ। আৰু মই এতিয়া কাবেলি বুট আৰু আলুখিনি প্ৰেছাৰ কুকাৰত দি দিছোঁ, পানী দিছোঁ আন্দাজমতে। এয়া পিঁয়াজটো মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু বিলাহীখিনি মই মিক্সাৰত প্ৰেছ কৰি লৈছোঁ। আৰু এয়া কুকাৰত তুলি দিলোঁ। এয়া হ'বই এতিয়া মোৰ। এয়া মই কুকাৰৰ পৰা উলিয়াই আলুখিনি ধুনীয়াকৈ পিটিকা বনাই ল'লোঁ। আপোনালোকে পিটিকা কৰি নল'বও পাৰে। এতিয়া চাওক, কেৰাহীত মই পিঁয়াজ দি দিলোঁ। পিঁয়াজৰ লগত আদা নহৰু পেষ্টখিনি দি দিলোঁ। এতিয়া আপোনালোকে হোটেলৰ বনোৱাৰ দৰে ঘৰতে ধুনীয়াকৈ কাবেলি বুটৰ তৰকাৰী বনাই খাব পাৰে। এয়া মই বিলাহীৰ পেষ্টখিনি দি দিছোঁ। এতিয়া মই এড কৰি দিছোঁ ধুনীয়াকৈ। চাওকচোন কালাৰটো কিমান ধুনীয়া উঠিছে বিলাহীটো দি দিয়াৰ কাৰণে। এয়া হালধি, আপোনালোকে মই 1 চামুচ হালধি দিছোঁ। এতিয়া ধুনীয়াকৈ মই এড কৰি দিছোঁ। বস্তুখিনি মিহলি হৈ কৰি মই কেৰাহীখনত ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই কাশ্মীৰী মিৰ্চ, এয়া চাওক 1 চামুচ দিছোঁ। বেছি নাই দিয়া কাৰণ ঘৰত সৰু ল'ৰা ছোৱালী আছে। ইমানকৈ মছলা খোৱাটো স্বাস্থ্যৰ কাৰণে ঠিকো নহয়। এয়া কালাৰটো চাওক। এয়া মই বইল কৰি লোৱা আলুখিনি দি দিলোঁ তাত। ধুনীয়াকৈ লৰাই দিলোঁ। ধুনীয়াকৈ আলুখিনি মিক্স হৈ গ'ল। আপোনালোকে আলুটো এনেকৈ পিটিকা কৰি নিদিবও পাৰে, কিন্তু মই এনেকৈ বনাই চাইছোঁ কেনেকুৱা হয়। চাওকচোন ইমান ধুনীয়া উঠিছে ৰংটো। আৰু মই এতিয়া তাত চলে মছলা, চলে মছলা অলপ দি দিছোঁ। 1 চামুচ দি দিম। এয়া চাওক 1 চামুচ। আৰু অলপ মিলাই দিছোঁ। এতিয়া আকৌ গোটেইখিনি অকণমান হিলাই দিছোঁ। তাৰ ওপৰত এয়া কাবেলি বুটখিনি দি দিছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মই কেৰাহীখন ধৰি পানি গোটেইখিনি মিলাই দিছোঁ। চিম্পুল, ঘৰতে সকলোৱে আপোনালোকে বনাই খাব পাৰে সহজতে। কম মছলাযুক্ত, আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও ভাল। বেছি মই ইয়াত জলকীয়াও দিয়া নাই কাৰণ সৰু ল'ৰাৰ কাৰণে, সৰু ল'ৰা আৰু বয়সস্থ মানুহ আছে। আমাৰ শাহু মা, তেওঁ নোৱাৰে খাব। নিমখ দিছোঁ আন্দাজমতে, আপোনালোকেও সোৱাদ অনুসৰি দিব নিমখটো। এতিয়া চাওকচোন ইমান ধুনীয়া কালাৰটো উঠিছে। এতিয়া তাত মই মিক্সাৰত যিখিনি আছিলে বিলাহী পেষ্ট, অলপমান কিনাৰত লাগি আছিলে যে, সেইখিনি পানীৰ লগত মিলাই সেইখিনিকে দি দিলোঁ।
চাওকচোন ইমান কম মছলা দিওঁতে কিমান ধুনীয়া কালাৰ উঠিছে, কাৰণ তাত বিলাহীখিনি প্ৰেছ কৰি দিছিলোঁ যে, আৰু কাশ্মীৰী মিৰ্চ মাত্ৰ 1 চামুচ দিছিলোঁ। আপোনালোকে চাওক, হোটেলত বনোৱাৰ দৰে ইমান ধুনীয়া কালাৰ উঠিছে। এয়া মই ঢাকি দিলোঁ আৰু এয়া মোৰ তৰকাৰী উতলি আছে আৰু মোৰ এয়া তৰকাৰী হৈ গ'ল। আৰু ধুনীয়াকৈ আপোনালোকে মই গৰমে গৰমে চলে পঠৰাৰ লগত চলে পতৰা উপভোগ কৰিম, খাম। এতিয়া আপোনালোকে চাই থাকিব। এয়া হৈছে দেখিছে আমৰ আচাৰ, আৰু এয়া চাওক আমৰ আচাৰ যে, এয়া আমৰ আচাৰ মিষ্টাৰে বনোৱা, এয়া মিঠা আমৰ আচাৰ। আপোনালোকক এদিন বাৰু মই আচাৰখিনি দেখুৱাম।